আপোনালোকে জানে নাজানো বিদেশত গ'লে হিষ্ট্ৰী যেতিয়া কয় বিদেশত আমি ঘূৰি ফুৰোঁ বিদেশত হিষ্ট্ৰী দেখুৱাই যেতিয়া কয় যে এইটো ৩০০ বছৰ আগৰ এনেকুৱা আছিল ৪০০ বছৰ এনেকুৱা আছিল মই তাকে ভাবোঁ শংকৰদেৱ দেখোন ৫৫০ বছৰ আগতে ইমান কমপ্লিকেটেড ফৰ্ম এটা বনাই থৈ গ'ল ইনফেক্ট যিখিনি হিন্দুস্তানী ক্লাছিকেল বা ইংৰাজী ৱেষ্টাৰ্ণ মিউজিক সেইখিনি ৩০০-৩৫০ বছৰ পুৰণা সেয়া আমাৰ ৫৫০ বছৰ পুৰণা গতিকে এইটো বৰ ডাঙৰ কথা আমি যে ধৰি ৰাখিব পাৰিছোঁ আৰু বাৰেচহৰীয়াৰ যিটো পৰিৱেশ তৈয়াৰ হৈছে এই বছৰ যিটো দেখিছোঁ আমাৰ ভাওনা ভাৰতবৰ্ষতে চবতকৈ পুৰণা ভাওনা হয় প্লে হয় থিয়েটাৰ হয় গতিকে বাৰেচহৰীয়াৰ পৰিৱেশটো আৰু যি ধৰণে কৰিছে আৰু গুৰুজনাৰ যিটো ইচ্ছা আছিল যে বিভিন্ন মানুহ আমি মিলাই লৈ পেলাই একগোট হৈ একেলগে একেখন মজিয়াত কোনো জাতি এইবোৰ কোনো ভেদভাৱ নকৰি তেওঁ সকলোকে মাতিছিলে সেইকাৰণে গুৰুজনাৰ পিছত মাধৱদেৱ গুৰুজনা গোপাল দাদা দামোদৰ দাদা বিভিন্ন মানুহ তেওঁৰ প্ৰভাৱিত হৈ তেওঁৰ এই শৈলীটোত জীৱন দি দিছিলে গীত কৰিবলৈ এইবাৰ গম পাইছোঁ মই সুধিছোঁ যে কি গোসাঁইখিনিয়ে কৰে নে কি কৰে ভাওনা কেনেকুৱা কোনে কৰে নে সত্ৰৰ মানুহখিনিয়ে কৰে নে কোনে কৰে ক'লে যে নহয় ইয়াত এইবাৰ চব মানুহে কৰিছে গোৰ্খা মানুহ কৰিছে মিচিং মানুহ কৰিছে বিভিন্ন মানুহে কৰিছে এইটো এক ধৰণৰ শংকৰদেৱৰ সপোনটো এতিয়াও আগলৈ গৈ আছে গতিকে মোৰ শুনি বিৰাট ভাল লাগিছে